আজি হৈছে দাদাৰ জোৰণ আৰু জোৰণৰ কাৰণে আমি বস্তু পেকিং কৰি আছোঁ বৰপেটালৈ বুলি আৰু দাদাক মই গোল্ড ফেচিয়েল কৰি আছোঁ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া সৰু দাদা ডাঙৰ দাদা দুইটাকে মই পূৰা গোল্ড ফেচিয়েল কৰি দিছোঁ। আৰু এইফালে আমদালি গাঁঠি আছে আমাৰ খুৰীহঁতে। আৰু যিহেতু আজি জোৰণ নহয় দেই, কাইলৈহে জোৰণ। আজি আমি মানে জোৰণৰ বস্তু লৈ বৰপেটালৈ যাম যে সেইবাবে। আৰু এয়া জোৰণৰ আগত ভকতৰ নিয়ম থাকে যে সকলোৱে নিয়ম কৰিলে আৰু তাৰপৰা এয়া উৰুলি দি পিনি বিয়া আৰম্ভ হৈ আৰু এইফালে আমাৰ ডাঙৰ নবৌ গাত ততেই নাই, একদম বোৱাৰী পাব। আৰু মই এই চিম্পুলকৈ সাধাৰণ মানে কুৰ্তা ছেট এটা পিন্ধিয়ে ওলাইছোঁ, যিহেতু লং জাৰ্ণি কৰিব লাগিব। ইয়াৰিংছ নিপিন্ধি মানে কাণখনত ফুলি পিন্ধালেই দুখ পোৱা হ'লোঁ। ভণ্টিয়ে জোৰ জবৰদস্তি পিন্ধি পঠিয়াইছে। সকলোকে বাই বাই দিলোঁ। আধা ৰাস্তা পোৱাৰ পাছত আমি খালোঁ, ফ্ৰুটছ খাই ল'লোঁ অলপ। তাৰপৰা চেউৰি দি পঠাইছিলে দাদাৰ লগৰ মানে ষ্টাফৰ এজনে। তাৰপৰা চাহো খালোঁ, মাতকাই চাহ। তো এনেকৈয়ে জাৰ্ণি কৰি আহি আছোঁ। তাৰপৰা হালধিবাৰী বুঢ়ী আই